সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমি দুৰ্গা পূজা চাবলৈ বুলি ওলাইছোঁ। মোৰ লগত আজি ঘৰৰ পৰিয়াল যাব। মোৰ লগতনো কোন কোন যাব আৰু পূজানো কি কৰোঁ তাকে আপোনালোকক অলপ আজি দেখুৱাম। দেখিছে নহয়, আমি সকলোৱে ওলাই এনেদৰে ফটোশ্বুট কৰি আছোঁ, মানে ফটো মাৰি আছোঁ। আৰু পিছে আমাৰ কেমেৰামেন আজি ভাইটি ই ৰিক্সাত জেগা কম হোৱাৰ বাবে ভাইটি আৰু মই স্কুটিত যাম। মাহেঁতি এনেদৰে ই ৰিক্সাত যাব। মাহেঁতি আগে গৈ আছে, আমি পিছে স্কুটিলৈ গৈ আছোঁ। পিছে আজি আমি পূজা চাবলৈ টিয়ঘাটলৈ বুলি যাবলৈ ওলাইছোঁ। দেখিছেনে, পৰিৱেশটো ভাল লাগিলে, সেইবাবে আপোনালোককো দেখুৱাই দিলোঁ। আমি গৈ টিয়ঘাট পালোহি। দেখিছে নহয়, ইয়াতেই পূজা পাতিছে। টিয়ঘাটৰ দুটা পাৰো পূজা পাতে, এপাৰো পাতে আৰু দলংখন পাৰ হৈও পাতে। দেখিছেনে, মানুহ অলপ হৈছে। প্ৰথমতে আমি এপাৰে আহিলোঁ পূজা কৰিবলৈ বুলি ঘৰৰ পৰিয়ালৰ সৈতে। খুৰীয়ে এনেদৰে শৰাই সজাই আছে। যিহেতু আমাৰ শৰাই প্ৰত্যেক বছৰে দিয়ে, সেইবাবে এইবছৰো দিবলৈ আহিছোঁ। আপোনালোকে দেখিছে নহয়, এয়া হৈছে দুৰ্গা মাৰ প্ৰতিমূৰ্তি। আপোনালোকে যাতে সদায় ভালে থাকক আৰু আপোনালোকৰ যাতে মনৰ আশা পূৰণ হয়, সেয়ে মই দুৰ্গা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। দেখিছেনে আপোনালোকে, পূজা মণ্ডপৰ কাষতে জুবিনৰ ফটোকপি থৈ দিছে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। পূজা কমিটিৰ এই কাৰ্যটো দেখি সঁচাকৈ বহুত ভাল লাগিল, সেইবাবে আপোনালোককো ভিডিঅ' কৰি দেখুৱাই দিলোঁ। দেৱী মাক দৰ্শন কৰি হোৱাৰ পিছতে মই আহিলোঁ জুবিনদাৰ ফটোত শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। জয় জুবিনদা। তাৰপিছতে অলপ মাহ প্ৰসাদ খাই ল'লোঁ। ইয়াত পূজা কৰি হোৱাৰ পিছত দলঙৰ ইপাৰে থকা পূজা মণ্ডপলৈ বুলি গৈ আছোঁ পূজা কৰিবলৈ। দেখিছে নহয়, ইয়াত বহুত মানুহ হৈছে। ৰ'ব, এতিয়া আপোনালোকক অলপ দুৰ্গা পূজাৰ বজাৰখন দেখুৱাইছোঁ, ক'ত কি বস্তু ওলাইছে। দুৰ্গা পূজাৰ বজাৰ ইমানলৈকে বহিছে। দেখিছে নহয় আপোনালোকে, পূজাত আহিছোঁ, জেলেপীটো মেইন, সেইবাবে এনেদৰে আমি জেলেপী অলপ লৈ ল'লোঁ আৰু খাবলৈ বুলি। পূজা কৰি হোৱাৰ পিছতে অলপ ভোক লাগিলে, সেইবাবে আমি হোটেলত গৈ আছোঁ অলপ পেট পূজা কৰিবলৈ বুলি। দেখিছেনে, আমি হোটেল পালোহি। সকলোৱে নিজৰ নিজৰ জেগাত বহি ল'লে। নোলাই মা কি খাইছে? পানী বটল ইমানকৈ খাই দেউতাই খাই হ'লে আৰু অলপ আছে। তোমালোক খাব নাই শুনি। আপোনালোকক পুনৰবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু দুৰ্গা মায়ে যাতে আপোনালোকৰ মনৰ আশা পূৰণ কৰে তাৰে কামনা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ।